মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল কিতাপখনৰ পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিৱেশন ব্যৱস্থা। এই পাঠটোত থকা মূল প্ৰশ্নসমূহৰ উত্তৰৰ বিষয়ে আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ বুজি পাবা আৰু নিজৰ বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ৰাখিবলৈ যত্ন কৰিবা। তেতিয়াহ'লে বলা আজি আমি এই পাঠটোত থকা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। 1 নম্বৰ চমু উত্তৰ লিখা। একত আমাক কেইটামান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্ন উত্তৰসমূহ আমি চমুকৈ লিখিব লাগে। 1ৰ ক আকৰি ক্লু কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। উত্তৰ আকৰি ক্লু কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হৈছে লুটিকাৰ উদ্যোগ। খৰ প্ৰশ্ন এবিধ ইন্ধন খনিজৰ নাম লিখা। উত্তৰ এবিধ ইন্ধন খনিজৰ নাম হৈছে খাৰুৱা তেল। প্ৰশ্ন গ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। উত্তৰ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হৈছে মহাৰাষ্ট্ৰ। প্ৰশ্ন গ ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম লিখা। উত্তৰ ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত হোৱা পৰিবহণ সেৱাৰ নাম হৈছে ৰেল পৰিবহণ সেৱা। এইখিনিতে 1 নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰি শেষ কৰিলোঁ। এতিয়া আমি 2 নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম। 2 নম্বৰ শুদ্ধ উত্তৰটো লিখা। 2ত আমাক কেইটামান বাক্য দিয়া আছে আৰু প্ৰত্যেকটো বাক্যত 3টাকৈ বিকল্প দিয়া আছে আৰু সেই বাক্যটোৰ সৈতে যিটো বিকল্প শুদ্ধ হ'ব সেইটো হ'ব শুদ্ধ উত্তৰ আৰু আমি সেই বিকল্পৰ পৰা যিকোনো 3টা বিকল্পৰ পৰা যিকোনো এটা শুদ্ধ বিকল্প আমি লিখিব লাগে। চাও 2ৰ ক অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত বিকল্পবিলাক হ'ল এনেধৰণৰ ক তৃতীয়, খ দ্বিতীয়, গ প্ৰথম। ইয়াৰ শুদ্ধ উত্তৰ বা শুদ্ধ বিকল্পটো হ'ব প্ৰথম। 2ৰ খ প্ৰশ্ন ভাৰতৰ প্ৰথমে ৰেল চলিছিল। ইয়াৰ বিকল্পবিলাক হ'ল ক 1835 চনত, খ 1935 চনত, গ 1853 চনত, শুদ্ধ হ'ব গ 1853 চনত। 2ৰ গ প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল বিকল্পবিলাক হ'ল ক 1 নং ৰাষ্ট্ৰীয় ঘাইপথ, খ 2 নং ৰাষ্ট্ৰীয় ঘাইপথ, গ 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। উত্তৰ 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰশ্ন ঘ ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে। ইয়াৰ বিকল্পবিলাক হ'ল ক অসম, খ কেৰালা, গ অন্ধ্ৰপ্ৰদেশ। উত্তৰ খ কেৰালা। 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। 3 নম্বৰত কেইটামান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আমি লিখিব লাগে। 3ৰ ক প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে? উত্তৰ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হৈছে 1 নম্বৰ উত্তৰ পূব উপদ্বীপীয় বলয়, ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিম বংগ। 2 নম্বৰ মধ্য বলয়, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। 3 দক্ষিণ বলয়, কৰ্ণাটক মালভূমি আৰু তামিলনাডু। 4
দক্ষিণ পশ্চিম বলয় কৰ্ণাটক আৰু গোৱা। 5. উত্তৰ পশ্চিম বলয় আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট। 6 নম্বৰ বলয়টো হৈছে উত্তৰ পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা হয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা উত্তৰ পূব তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে। প্ৰশ্ন খ ভাৰতৰ 5টা প্ৰধান লৌ-টিকা উদ্যোগৰ নাম লিখা। উত্তৰ ভাৰতৰ 5টা প্ৰধান লৌ-টিকা উদ্যোগ হৈছে 1 নম্বৰ জামছেদপুৰৰ টাটা টিকা উদ্যোগ, 2 বাৰ্ণপুৰ টিকা উদ্যোগ, 3 ভদ্ৰাৱতী টিকা উদ্যোগ, 4 বিলাই টিকা উদ্যোগ আৰু 5 হৈছে ৰুৰকেলা টিকা উদ্যোগ। 3 গ প্ৰশ্ন মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? উত্তৰ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় 10.79% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে। এইখিনিতে 3 নম্বৰত থকা প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিলোঁ। এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্ন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে লিখা। উত্তৰ অতীজত মানুহে এঠাইৰ পৰা অন্য ঠাইলৈ খোজ কাঢ়ি নাইবা হাতী, ঘোঁৰা, গাধ, ম'হ আদি জন্তুৰ সহায়ত অহা-যোৱা কৰিছিল। জলভাগত নাৱেৰে দ্বাৰা মানুহ আৰু বস্তু বাহিনী কঢ়িয়াইছিল। পুৰণি যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ও লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহণ যথেষ্ট সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জল পৰিবহণ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ-বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলেও অহা-যোৱা কৰিব পাৰিছে। বায়ু পৰিবহণৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা-সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত উপলব্ধ হৈছে। অৱশ্যে ই আন পৰিবহণ ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী। ইয়াৰ উপৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ GPS, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহণৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যান-বাহনবোৰে আগতকৈ কম পৰিমাণে পৰিৱেশ বিনষ্টকাৰী প্ৰদূষণক নিষ্কাশন কৰে। 5 নম্বৰ প্ৰশ্ন পৰিবহণ ব্যৱস্থা দেশ এখনৰ হীৰা উপহীৰা স্বৰূপ। কথাষাৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা।
উত্তৰ 1. পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়। 2 নম্বৰ, পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাতে 1.4 নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে। 3. পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে। ৰেল সেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে 2011-12 বৰ্ষত ৰেল পৰিবহণ ব্যৱস্থাৰ পৰা দেশত 108 লাখ 27,879 কোটি টকা উপাৰ্জন হৈছিল। 6 নম্বৰ, ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা। কম, অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলাসমূহৰ নাম লিখা। উত্তৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজি, উত্তৰ লখিমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাঁও, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি। খ, ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা। উত্তৰ, ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম হ'ল নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।